অৰি পাগল হল নেকি আপুনি মই হাঁহিত থাকিব পৰা নাই ছাৰ চঞ্চল যে বয়স হৈছে নহয় অলপ গহীন হওক গহীন হৈছো হল কথা নাই বতৰা নাই হৰৰ লগত লাগি থাকে কিয় এইবিলাক কৰে কওকচোন নহয় মই মানে কথাটো অলপ সন্দেহৰ চকুৰে চাওঁ পুলিচ যে আপুনি বুজি নাপাব মই ৰাস্তাৰ মহৰীহে আপোনাৰ দেখোন চেন্স অফ হিউমেনটো বেলেগ কি চেন্স অফ হিউমেন হাঁহি উঠা কথা কোৱা যিটো ফিলিংছ চেন্স অফ হিউমাৰ ন ইংৰাজীৰ বাহাৰ এইবিলাক চব ইংলিছ মিডিয়ামৰ কাৰণে হৈছে কেতিয়া পঢ়াবলৈ আহিলে ইমান দিন পঢ়োৱা নাই ষ্টুডেণ্টৰ মূৰত ক'ত থাকিব ছাৰ মই কিন্তু কাইলৈৰ পৰা মৰ্ণিং 7টামান বজাত বাইদেউৰ ঘৰত প্ৰেজেণ্ট থাকিম কিয় এই চিম্পুল ৱৰ্ডবোৰৰ কাৰণে যাতে মই আৰু মানুহৰ আগত লাজত পৰিব লগা নহয় মেডামৰ ওচৰত গৈ মই গোটেই বস্তুটো হজম কৰি পেলাম মই কালিলৈৰ পৰা ইভিনিং আহিম হ'ব চুপ কেছটো কি হ'ল সেইটো কওক